সমস্যাবিলাকৰ আপোনালোকে অপেন মাইণ্ডেড আপোনালোকে কি প্ৰবলেমছ আছে আপোনালোকে শ্বেয়াৰ কৰিব লাগিব। যিমান পাৰোঁ আমি কাৰ্যকলাপ অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা এই সমস্যাবিলাকৰ সমাধান কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। তাৰ কাৰণে প্ৰত্যেক এছএমচি স্কুল মেনেজিং কমিটি অকল IRDF ফানৰ কথা ক'লে নহ'ব যে আপোনালোকৰ যিকোনো সমস্যা সেই সমস্যাবিলাকৰ আপোনালোকে অন্তৰৰ পৰা আপোনালোকে ক'ব পাৰে। আপোনালোকে ইয়াত আহিব নালাগে, স্পীকাৰ আমাৰ ইংলিছৰ ডিপাৰ্টমেণ্ট থাকিব, তেখেতসকলক আপোনালোকৰ স্পীকাৰটো দি দিব। তাৰপিছত আপোনালোকৰ সেই স্কুলত প্ৰব্লেমবিলাক কি কি আছে আপোনালোকে এড্ৰেছ কৰিব নালাগে। এড্ৰেছ কৰিব নালাগে। ইয়াত আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে আপোনালোকৰ কি কি আপোনালোকৰ চাইলেঞ্চাৰ বা আপোনালোকৰ যদি কিবা অভিযোগ আছে, কিবা কমপ্লেইন আছে, কিবা এডভাইচ দিবলগীয়া আছে, চাইলেঞ্চ আছে কাৰ্যকলাপ অঞ্চলত, এইটো ওপৰত আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে যোগ কৰিব। গোটেইখিনি নোট কৰা হ'ব আৰু আপোনালোকে খালি কোনটো স্কুলৰ পৰা ৰিপ্ৰেজেণ্ট আছে, কোনটো স্কুলৰ পৰা SMC প্ৰেচিডেণ্ট বা হেডমাষ্টাৰ, প্ৰেচিডেণ্ট বা হেডমিষ্ট্ৰেছ তেওঁলোকে ক'লে হ'ব কি কি প্ৰব্লেম আছে গোটেইখিনি আপোনালোকে ক'ব পাৰিব। আৰু এড্ৰেছ কৰিব নালাগে, মোক এড্ৰেছ কৰিব নালাগে, EM MEC MLA বিলাক এড্ৰেছ কৰিব নালাগে। খালি আপুনি নিজৰ চেল্ফ ইন্ট্ৰডিউচ কৰিব, নিজৰ স্কুলটো ক'ৰ পৰা আহিছে, এইটো স্কুলৰ পৰা মই আহিছোঁ, তাত মই মেনেজিং কমিটি প্ৰেচিডেণ্ট বা মেনেজিং তাত SMC মই মেম্বাৰ ছেক্ৰেটাৰী, হেডমাষ্টাৰ, হেডমিষ্ট্ৰেছ এইটো আপোনালোকে আমাৰ স্কুলত ছাত্ৰ ছাত্ৰী অনুযায়ী বিল্ডিংটো হৈ গৈছে, 290 ষ্টুডেণ্ট আছে আৰু লগতে অতি পৰিতাপৰ কথা PhD টিচাৰ বৰ্তমানলৈকে নাই। আৰু যিখিনি কনষ্ট্ৰাকশ্যন দিয়ে আমাৰ কাউন্সিলৰ পৰা কৰিলে ভাল হয়, কাৰণ শিক্ষকক দিলে আমাৰ খুব অসুবিধা হয় ক্লাছ কৰিবলৈ। ধন্যবাদ। I am headmaster of Kalajan DAV MA School, Kam Secretary. We have major problem. The school was established 1975 and provincialized was 1980 in Borjan locality. This is the oldest Borjan MLC constituency school, Kalajan DAV MA School. So we would like to request, we have most needful boundary wall, major repairing for school building, toilets for girls and playground, etc. Thank you, sir. SMCৰ সভাপতি লগতে আমি প্ৰধানমন্ত্ৰক তেখেতসকলক আমি মাতিছোঁ যে তেখেতৰ এই স্কুলবিলাকত কি কি অভাৱ অভিযোগ আছে, ফেকাল্টিৰ পৰা আৰম্ভ কৰি টিচাৰ্ছৰ অভাৱৰ পৰা আৰম্ভ কৰি আৰু লগতে যিবিলাকৰ স্কুলত ফাৰ্নিচাৰৰ পৰা আৰম্ভ কৰি ইনফ্ৰাষ্ট্ৰাকচাৰ যিমানখিনি অভাৱ সেই গোটেইখিনি পূৰণ কৰাৰ স্বাৰ্থত আমি আজি SMC আৰু লগতে হেডমাষ্টাৰ আৰু হেডমিষ্ট্ৰেছৰ আমি মাতিছোঁ আৰু তেখেতসকলৰ মনত কথা যে আমাক অৱগত কৰিবৰ কাৰণে আমি আজি আৰু IRDFৰ জৰিয়তে কেন্দ্ৰ চৰকাৰে আমাৰ কাৰ্বি আংলঙত স্কুলত পাৰ্টিশ্যনৰ পৰা আৰম্ভ কৰি ডিজিটেল ক্লাছৰুমৰ পৰা আৰম্ভ কৰি ইলেক্ট্ৰিচিটি যিবিলাকৰ অভাৱ, কাৰেণ্টৰ অভাৱ, সেই গোটেইখিনিও পূৰণ কৰা স্বাৰ্থত টয়লেট পৰা আৰম্ভ কৰি গোটেইখিনি সমস্যা সমাধান কৰাৰ স্বাৰ্থত আমি কেন্দ্ৰ চৰকাৰৰ পৰা 40 কোটি টকা আমি পাইছোঁ। সেই 40 কোটি টকা আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ MACৰ SMC স্কুল মেনেজিং কমিটিক আমি তেওঁলোকৰ মোকলাই কৰি দিম, কালিৰ পৰা মোকলাই কৰি দিম আৰু গোটেই স্কুল মেনেজিং কমিটিয়ে গোটেইখিনি কামবিলাক তেওঁলোকক খৰচ কৰা হ'ব আৰু 2 মাহৰ ভিতৰত গোটেইখিনি স্কুলবিলাকত সম্পূৰ্ণ কৰিবৰ কাৰণে আমি তেখেতসকলক আৰু লগতে কাৰ্বি আংলঙৰ এডুকেশ্যনৰ ক্ষেত্ৰত আমি আগুৱাই নিয়া স্বাৰ্থত ইয়াত বহুতো আমাক অভিযোগ দিছে যে স্কুলবিলাকৰ ইয়াত স্কুল অভাৱ আৰু স্কুলৰ অভাৱৰ লগতে টিচাৰ্ছবিলাক অভাৱ, সেই গোটেইখিনি আমি আজি আলোচনা কৰিছোঁ। স্কুলবিলাকত গোটেইখিনি যিবিলাক অভাৱ অভিযোগ আছে গোটেইখিনি পূৰণ কৰাৰ স্বাৰ্থত আজি SMC বিলাকৰ আমি SMC-বিলাকৰ আজি মাতা বিদ্যালয়ত উপস্থিত নথকা শিক্ষকৰ ওপৰতো আপুনি আজি ৰাজহুৱা সভাতে হিচাপে তেওঁলোকক মই অনুৰোধ কৰিছোঁ যে আপোনালোকৰ যে যিবিলাকৰ টিচাৰ যদি তেওঁলোকৰ যদি ক্লাছ নকৰে
ডিউটি নকৰে, চৰকাৰৰ ধন লৈ আছে, তেওঁলোকে দৰমহাটো লৈ আছে, গতিকে তেওঁলোকৰ কাৰণে আমি যিটো ছাৰ্ভিচ ৰুলৰ মতে তেওঁলোকৰ আমি বৰ্খাস্তও কৰিব পাৰে আৰু ছাছপেনশ্যনো কৰিব পাৰে, ডিচাৰ্জো কৰিব পাৰে। Sir, school teacher tumhala BLO dan apiga uya thage chingmai koloma. লাহেৰে চিং মাই মনখিনি গোটেইখিনি তাত গাইডলাইন চিপি বনালে গোটেইখিনি গাইডলাইন দিয়া হৈছে, সেইমতে আমি কৰোঁ আৰু গোটেইখিনি গাইডলাইন গোটেই এছ এল চি